মোক আৰু যুক্তি দিবলৈ নাহিব যুক্তি দিব লাগিব যদি ইমানেই সন্দেহ কৰিছা তে ডিএনএ টেষ্ট কৰিলে হ'ব জল জল পটপটকৈ ওলাই পৰিব যি কৰে কৈ থাকক মই আপোনাক বিশ্বাস নকৰোঁ গছ পুলি ৰুই মানুহৰ মাজত মহান ব্যক্তি হৈ তলে তলে জঘন্য কাম কৰি ফুৰিছে আপুনি জানবি মোৰ সম্ভাৰি কথা ক'বা মুখখন আছে কাৰণে যা তা বকি নিদিবা কথা কয় নিজৰ দুখ থাকিবলৈ আপুনি মোৰ গাত হাত তুলিলে ইমানৰ পাছতো মই এইখন ঘৰত আছিলোঁ আৰু নাথাকোঁ মই এতিয়াই গুচি যাম মই মোৰ মাৰ ঘৰলৈ এই মানুহটোৰ লগত মই কেতিয়াও সংসাৰ কৰি নাথাকোঁ মাজনী তুমিও যাব লাগিব মোৰ লগত এই চৰিত্ৰহীনটোৰ লগত মই তোমাক কেতিয়াও থৈ নাযাওঁ ব'লা লাগতিয়াল বস্তুবোৰ পেকিং কৰি ল'বা মাজনীও মা তুমিও মোক সন্দেহ কৰিছা নেকি নকৰিবা মা তোমাৰ মাৰে ভবাৰ দৰে মই ইমান বেয়া মানুহ নহয় তুমি ঘৰৰ পৰা পঠিয়াই নিদিয়া দেউতা আজি ভাবিছিলোঁ সত্যটো প্ৰতিষ্ঠা কৰিব পাৰিম নোৱাৰিলোঁ যেতিয়া মই আজি আৰু যদি তাই নাযায় কিয় যাব লাগিব যাব কিয় নাযায় তাই মাক হ'ব ওলাইছে তাৰ মানে তুমিও কথাটো বৰ সহজভাৱে ল'ব পৰা নাই হে প্ৰভু হৰিৰাম কৃষ্ণ জগন্নাথ অ কৃষ্ণ অ ছাৰ এইবোৰ মই কি শুনিছোঁ হয়নে আপুনি বোলে আৰু এজনী চপালে চবুৱাই নহয় সেইজনী মাক হ'বলৈ ওলাইছে আপোনাৰ ল'ৰা নাই বাবে এইটো ডিচিশ্যন ল'লে নেকি ভিন্দে মোকো আঁতৰি যাবলৈ কৈছা নেকি দেউতা তোমাৰ বাবে মা একমাত্ৰ তোমাৰ বাবে মৃত্যুৰ দুৱাৰদলিৰ পৰা উভতি আহিছে তোমাৰ মাৰাই মোক ভাল দৃষ্টিৰে নাচায় ইয়াৰ পিছৰ পৰাই তেওঁৰ লগত মোৰ মতৰ তেওঁৰ খোজত খোজ মিলাব নোৱাৰাৰ বাবে আজি মই কিছুমান মিছা বদনামৰ ভাগি হ'বলগীয়া মিছা মাজনী আহা মোৰ লগত কলৈ তোমাৰ মামাৰ ঘৰলৈ মই নাযাওঁ তুমি যোৱা মই দেউতাৰ লগতে থাকিম এইখন মোৰ ঘৰ মই মোৰ ঘৰখনক পৰিষ্কাৰ কৰি পুনৰ খৰ্গ সজাম আৰে তোমাৰ দৰে কিছুমান মিছা কলংকৰ দাগ দেখি পলৰীয়াৰ ভাও নলওঁ মই যোৱা তুমি ভাইটি বাইদেউ